Good morning, মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি অনলাইন পাঠদান আৰম্ভ কৰিম। ক্লাছ 6 এছামিছ মিডিয়াম সাবজেক্ট হ'ল আমাৰ ইংলিছ গ্ৰামাৰ। ইংলিছ গ্ৰামাৰ মানে ইংৰাজী ব্যাকৰণ। পাৰ্ট অফ স্পীচ। পাৰ্ট অফ স্পীচ মানে অসমীয়াত এইটো পদ বুলি কোৱা হয়। সেইদিনা মই পাৰ্ট অফ স্পীচ 8 প্ৰকাৰটো তোমালোকক আগতে লিখি দিছিলোঁ। আজি এইবিলাকে খাক বলে এইটো মই আজি তহঁতক বুজাম। তহঁতক অলপ ভালকৈ মনোযোগ দিব আৰু ভালকৈ ভিডিঅ'টো চাব। যে 1 নম্বৰ মই লিখিছোঁ নাউন। নাউন মানে অসমীয়াত বিশেষ পদ বুলি কোৱা হয়। বিশেষ পদ খাক বলে কোনো বস্তুৰ নাম বুজোৱা পদকে নাউন বা বিশেষ পদ বুলি কোৱা হয়। ইয়াত যেনে মই লিখিছোঁ হি ইজ ৰাতুল। ইয়াত নাম বুজোৱা পদবিলাকে বিশেষ পদ বুলি কৈছে। ইয়াতে হি ইজ ৰাতুল মানে হি ৰাতুল ইয়াতে নাম বুজাইছে। তাৰপিছত এইটো ৰাতুল যিকোনো এজন মানুহৰ নাম বা ল'ৰাৰ নাম ৰাতুল। তাৰপিছত 2 নম্বৰ হ'ল আমাৰ প্ৰনাউন। প্ৰনাউন মানে অসমীয়াত সৰ্বনাম পদ বুলি কোৱা হয়। এতিয়া সৰ্বনাম পদ খাক বলে নাউন বা বিশেষ পদৰ সলনি হোৱা পদক প্ৰনাউন বা সৰ্বনাম পদ বলে। যেনে ইয়াত মই লিখিছোঁ ৰতন ইজ এ স্কুল বয় মানে ৰতন এজন স্কুলীয়া ল'ৰা। আৰু ইয়াত এটা লিখিছোঁ মই হি প্লেজ ক্ৰিকেট। তেওঁ বা সি ক্ৰিকেট খেলে। ইয়াত নাউনৰ সলনি হোৱা বুলি কৈছে। এতিয়া নাউন মই ইয়াত ৰতন লিখি আছিল। এই ৰতনৰ বদলে ইয়াত কি লিখিছোঁ মই হি প্লেজ ক্ৰিকেট। ইয়াত আমাৰ এই হিটো ইয়াত প্ৰনাউন বা সৰ্বনাম পদ। এতিয়া 3 নম্বৰ আছে এডজেক্টিভ। এডজেক্টিভ মানে অসমীয়াত বিশেষণ পদ বুলি কোৱা হয়। এতিয়া বিশেষণ পদ খাক বলে নাউন বা প্ৰনাউনৰ আদি অইন পদৰ গুণ দোষ অৱস্থা পৰিমাণ আদি বুজোৱা পদক এডজেক্টিভ বা বিশেষণ পদ বলে। যেনে লিখিছোঁ ৰীনা ইজ এ বিউটিফুল গাৰ্ল। ইয়াত কৈছে ৰীনা এজনী ধুনীয়া ছোৱালী কৈছে। ইয়াতে কি বিউটিফুল মানে কি এটা গুণ না ধুনীয়া এটা গুণ বুজাইছে। ইয়াত এডজেক্টিভ কোনটো বুলি ক'লে এই বিউটিফুলটো ইয়াত এডজেক্টিভ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি যিবিলাক লিখি দিলোঁ তহঁতৰ এইবিলাক অলপ লিখি ল'ব আৰু ঘৰত এইবিলাক কৰিব। তো আজি পাঠদান ইয়াতে সামৰণি মাৰিলোঁ।